নমস্কাৰ বন্ধুসকল, এটা ভিডিঅ' ইতিমধ্যে আগবঢ়াইছোঁ। আপোনালোকে হয়তো চাইছে সমগ্ৰ ভাৰতত কোনখন ৰাজ্যত কিমান মুছলমান আছে, একাংশ লোকে সমৰ্থন কৰিছে ভিডিঅ'টোত। সেইবাবে মই নেক্সট ভিডিঅ' লৈ আহিছোঁ। সমগ্ৰ ভাৰতত পাৰ্চেণ্টেজ হিচাপে অৰ্থাৎ শতাংশত কোনখন ৰাজ্যত কিমান মুছলমান আছে, কোনখন ৰাজ্যত কিমান হিন্দু আছে, এই কথাখিনি ডিটেইলি লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত এটা কথা কওঁ, ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত কেৱল মুছলমান লোক কিমান আছে সেই কথাটো মই কৈছিলোঁ। তাকে লৈ একাংশই কমেণ্ট কৰিছে, তুমি হিন্দুসকলৰ ডাটা কিয় দিয়া নাই? আৰে ভাই, মই সেইসকল ব্যক্তিক ক'ব বিচাৰিছোঁ, আপোনালোকৰ জ্ঞানৰ নমুনা তেনেই সাধাৰণ। আপোনালোকে কথাবিলাক জানিব নিবিচাৰে। আপোনালোকেতো জানিব নিবিচাৰে আন 2-4জন ল'ৰা ছোৱালীকো জানিব নিদিয়ে। এইবোৰ কথা কিতাপত পোৱা নাযায়। সেইবাবে উঠি অহা ছাত্ৰ ছাত্ৰী এইবোৰ কথা জানিব লাগে। সি হিন্দু ছাত্ৰ ছাত্ৰীয়ে হওক, লাগিলে মুছলমানেই হওক, কোনো কথা নাই। এইবোৰ কথা জানিব লাগে, লগতে জ্ঞানৰ ভাণ্ডাৰ বঢ়াব লাগে। সেইবাবে আমি বহুত কষ্ট কৰি এই ভিডিঅ'বোৰ লৈ আহোঁ। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ দিশে আগবাঢ়িছোঁ। অৰুণাচল প্ৰদেশত হিন্দু ধৰ্মাৱলম্বী লোক আছে 29.04% আৰু মুছলমান ধৰ্মাৱলম্বী লোক আছে 1.95%। মুছলমান ধৰ্মাৱলম্বী লোক অৰুণাচল প্ৰদেশত 10 তাকৰ। আমি নেক্সট আহিছোঁ অসমলৈ। অসমত হিন্দু ধৰ্মাৱলম্বী লোক আছে 61.47% আৰু মুছলমান ধৰ্মাৱলম্বী লোক আছে 34.22%। আমি এই ভিডিঅ'টোত কেৱল হিন্দু ধৰ্মৰ লোক আৰু ইছলাম ধৰ্মৰ লোকৰ পাৰ্চেণ্টেজহে আলোচনা কৰিম। আমি অন্যান্য ধৰ্মাৱলম্বী লোকৰ পাৰ্চেণ্টেজ এই ভিডিঅ'টোত আলোচনা নকৰোঁ, কাৰণ ভিডিঅ' বহুত দীঘল হ'ব। নেক্সট আহিছোঁ আমি অন্ধ্ৰপ্ৰদেশলৈ। অন্ধ্ৰপ্ৰদেশত 88.46% অৰ্থাৎ 88.46% হিন্দু ধৰ্মাৱলম্বী লোক আছে আৰু মুছলমান আছে 7.33% অৰ্থাৎ 7.33%। যথেষ্ট সংখ্যক অন্ধ্ৰপ্ৰদেশত হিন্দু ধৰ্মাৱলম্বীৰ লোক আছে, তাৰ তুলনাত মুছলমান ধৰ্মাৱলম্বী লোকৰ সংখ্যা তেনেই কম। আমি আহিছোঁ উত্তৰ প্ৰদেশলৈ। উত্তৰ প্ৰদেশত হিন্দু ধৰ্মাৱলম্বী লোক আছে 79.73% আৰু ইছলাম ধৰ্মাৱলম্বী লোক আছে 19.26%। অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে 79.73% কেৱল হিন্দু ধৰ্মৰ লোক আছে উত্তৰ প্ৰদেশত, আৰু ইছলাম ধৰ্মাৱলম্বী লোক আছে 19.26%। যথেষ্ট বেছি আছে হিন্দু ধৰ্মৰ লোক উত্তৰ প্ৰদেশত ইছলাম ধৰ্মৰ তুলনাত। আমি নেক্সট উত্তৰাখণ্ডলৈকে। উত্তৰাখণ্ডত 82.97% আছে হিন্দু ধৰ্মৰ লোক, আনহাতে ইছলাম ধৰ্মৰ লোক আছে 13.95%। অৰ্থাৎ অসমীয়াত ক'বলৈ হ'লে 82.97% হিন্দু ধৰ্মাৱলম্বী লোকে বসবাস কৰে উত্তৰাখণ্ডত, আৰু ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 13.95%। এতিয়া আহিছোঁ আমি উৰিষ্যালৈ। উৰিষ্যাত 93.63% হিন্দু ধৰ্মৰ লোকে বসবাস কৰে, আনহাতে মুছলমান ধৰ্মৰ লোকে বসবাস কৰে 2.17%। আমি নেক্সট আহিছোঁ কৰ্ণাটকলৈকে। কৰ্ণাটকত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে 84.00%, আনহাতে ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 12.92%। এইবাৰ আহিছোঁ আমি কেৰালালৈ। কেৰালাত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে 54.73%, আনহাতে ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 26.56%। গুজৰাটত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে প্ৰায় 88%, আনহাতে ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 9.67%। গোৱাত ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 8.33%, আনহাতে হিন্দু ধৰ্মৰ লোকে বসবাস কৰে 66.08%। ছত্তীশগড়ত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে 93.25%, আনহাতে ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 2.02%। আমি আহিছোঁ ঝাৰখণ্ডলৈকে। ঝাৰখণ্ডত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে 67.83%, আনহাতে মুছলমান ধৰ্মৰ লোকে বসবাস কৰে প্ৰায় 14%। তামিলনাডুত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে 87.58%, আনহাতে ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 5.86%। আমি আহিছোঁ তেলেংগানালৈকে। তেলেংগানাত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে 85.10%, আনহাতে ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 12.69%। ত্ৰিপুৰাত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে প্ৰায় 83%, আনহাতে ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 8.60%। নাগালেণ্ডত হিন্দু ধৰ্মৰ লোকে বসবাস কৰে 8.75%, আনহাতে ইছলাম ধৰ্মৰ লোকে বসবাস কৰে 2.47%। আমি আহিছোঁ পাঞ্জাৱলৈকে। পাঞ্জাৱত আছে 38.49% হিন্দু ধৰ্মাৱলম্বী লোক আৰু ইছলাম ধৰ্মাৱলম্বী লোক আছে 1.93%। পশ্চিমবংগত আছে 70.54 অৰ্থাৎ 70.54% হিন্দু ধৰ্মাৱলম্বী লোক আৰু 27.01% ইছলাম ধৰ্মাৱলম্বী লোক আছে। আমি আহিছোঁ বিহাৰলৈ। বিহাৰত আছে 82.69% হিন্দু ধৰ্মাৱলম্বী লোক আৰু ইছলাম ধৰ্মাৱলম্বী লোক আছে 16.87 অৰ্থাৎ 16.87% ইছলাম ধৰ্মৰ লোক আছে বিহাৰত। আমি আহিছোঁ মণিপুৰলৈ। মণিপুৰত আছে হিন্দু ধৰ্মাৱলম্বী লোক 41.39% আৰু প্ৰায় 8% আছে ইছলাম ধৰ্মাৱলম্বী লোক। এইবাৰ আহিছোঁ আমি নেক্সট মধ্যপ্ৰদেশলৈ। মধ্যপ্ৰদেশত হিন্দু ধৰ্মাৱলম্বী লোক আছে
90.89 অৰ্থাৎ 90.89% হিন্দু ধৰ্মাৱলম্বী লোক আছে আৰু 6.57% ইছলাম ধৰ্মৰ লোক আছে। আমি নেক্সট চাইছোঁ মহাৰাষ্ট্ৰলৈ। মহাৰাষ্ট্ৰত 79.83 হিন্দু ধৰ্মাৱলম্বী লোক আৰু ইছলাম ধৰ্মাৱলম্বী লোক আছে 11.54%। আমি আহিছোঁ মিজোৰামলৈ। মিজোৰামত আছে 2.75% হিন্দু ধৰ্মৰ লোক আৰু ইছলাম ধৰ্মৰ লোক আছে 1.35%। তেনেই কম, হিন্দু ধৰ্মৰ লোকো যথেষ্ট কম আছে মিজোৰামত আৰু ইছলাম ধৰ্মৰ লোকো যথেষ্ট কম আছে। আমি আহিছোঁ মেঘালয়লৈকে। মেঘালয়ত হিন্দু ধৰ্মৰ লোক আছে 11.53%, ইছলাম ধৰ্মৰ লোক আছে 4.40%। হিন্দু ধৰ্মৰ লোকো কম আছে আৰু ইছলাম ধৰ্মৰ লোকো কম আছে। আমি ৰাজস্থানলৈকে আহিছোঁ। ৰাজস্থানত আছে হিন্দু ধৰ্মৰ লোক 88.49% আৰু ইছলাম ধৰ্মৰ লোক আছে 9.07%, অৰ্থাৎ 88.49% হিন্দু ধৰ্মৰ লোক আছে ৰাজস্থানত। মুছলমান ধৰ্মৰ লোক আছে 9.07%। আমি আহিছোঁ ছিকিমলৈকে। ছিকিমত 57.76% হিন্দু ধৰ্মৰ লোক আছে আৰু ইছলাম ধৰ্মৰ লোক আছে 1.62%। আমি নেক্সট আহিছোঁ হাৰিয়ানালৈকে আহিছোঁ। হাৰিয়ানাত 87.46% হিন্দু ধৰ্মাৱলম্বী লোক আছে আৰু ইছলাম ধৰ্মাৱলম্বী লোক আছে 7.03%। হিমাচল প্ৰদেশত হিন্দু ধৰ্মৰ লোক আছে 95.17% আৰু ইছলাম ধৰ্মৰ লোক আছে 2.18%। এইবাৰ আমি আহিছোঁ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ। হিন্দু ধৰ্ম আৰু মুছলমান ধৰ্মৰ কিমান তাত পাৰ্চেণ্টেজ আছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত 69.45% হিন্দু ধৰ্মৰ লোক আছে, 8.52% ইছলাম ধৰ্মৰ লোক আছে। চণ্ডীগড়ত আছে 80.78 অৰ্থাৎ 80.78% হিন্দু ধৰ্মৰ লোক আছে আৰু 4.87 অৰ্থাৎ 4.87% ইছলাম ধৰ্মৰ লোক আছে। জম্মু আৰু কাশ্মীৰত 28.44% অৰ্থাৎ 28.44% আছে আপোনাৰ হিন্দু ধৰ্মৰ লোক আৰু ইছলাম ধৰ্মৰ লোক আছে 68.80%। এয়া হৈছে জম্মু আৰু কাশ্মীৰ। এইবাৰ আমি আহিছোঁ দমন আৰু দিউ তথা দাদৰ আৰু নগৰ হাভেলীত 93.93% আছে হিন্দু ধৰ্মৰ লোক, 5.49% আছে ইছলাম ধৰ্মাৱলম্বী। এইবাৰ আমি আহিছোঁ দিল্লীলৈ। দিল্লীত 81.68% আছে হিন্দু ধৰ্মৰ লোক আৰু ইছলাম ধৰ্মৰ লোক আছে 12.86। আমি লাডাখলৈকে আহিছোঁ। লাডাখত 12.11% হিন্দু ধৰ্মৰ লোক আছে আৰু ইছলাম ধৰ্মৰ লোক আছে 46.41%। আমি আহিছোঁ লাক্ষাদ্বীপলৈকে। লাক্ষাদ্বীপত 2.77% হিন্দু ধৰ্মৰ লোক আছে আৰু ইছলাম ধৰ্মৰ লোক আছে 96.58%। এইবাৰ আহিছোঁ পুডুচেৰীলৈকে। পুডুচেৰীত 87.30% হিন্দু ধৰ্মৰ লোক আছে আৰু ইছলাম ধৰ্মৰ লোক আছে 6.05%। মোৰ ফেচবুকৰ ফ্ৰেণ্ডখিনিক এটা বিশেষ ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। মই ফেচবুকতকৈ এতিয়া লাহে লাহে যিহেতু ইউটিউবত অকণমান সময় বেছি দি আছোঁ, মোৰ ইউটিউব চেনেলটো পিংকু বুলি চাৰ্চ কৰিলে নাহিবও পাৰে হয়তো, তেতিয়াহ'লে আপোনালোকে পিংকু KLG একেলগে চাৰ্চ কৰিব, পাই যাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, যদি ফেচবুকত চাই আছে ফ'ল' কৰিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব।